হেল্ল' গাইজ ৰাতিপুৱা একাপ লাল চাহৰ সৈতে আপোনালোকক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কিমানটো দেখাব পাৰোঁ নাজানো বাৰু। এতিয়া ছোৱালীজনীৰ কাৰণে টিফিন বনাই আছোঁ আৰু আজি থ'বলৈ ময়ে যাব লাগিব চাগে। দেউতাকে ওলাই গ'লে সোনকালে আজি, সেইকাৰণে সোনকালে ৰেডি হৈ লওঁ। ইয়াত টিফিন ৰেডি কৰা হৈ গ'ল। ইয়াত পুৰি দিছোঁ, ইয়াত আলু ভাজি বনাই আছোঁ ডিম আৰু। তাক এনেকৈ সৰু সৰুকৈ কাটি দিলে মানে খাই ভাল পায়, নহ'লে ডাঙৰকৈ এখন দিলে তাই নোখোৱাকৈ আহে, সেইকাৰণে এনেকৈ সৰু সৰুকৈ মই কাটি দিওঁ। এয়া আলু ভাজি হৈ গ'ল। এতিয়া মই স্কুললৈ যাবলৈ ওলাইলোঁ। এইফালে বেগ পিন্ধি ল'লোঁ। যাওঁ আৰু, নহ'লে স্কুটি দিগদাৰ হৈ যায় পিন্ধি ল'লে ছোৱালীজনীৰ লগত, সেইকাৰণে পিন্ধি ল'লোঁ। এতিয়া গৈ লওঁ আৰু। ৰ'দ দিছে, পূৰা ৰ'দ আজি। এতিয়া বেটীক স্কুলত থ'লোঁ, আমি এতিয়া ওলাই দিছোঁ। অলপ টাইম ৰৈ দিছোঁ এই গছৰ তলতে। তাই মানে আজি মনটো ভাল নাছিলে, সেইকাৰণে অলপ ৰৈ দিছোঁ, কান্দিবও পাৰে। আৰু মই এতিয়া আহি পালোঁহি মাহী ঘৰ, মানে বেটীক স্কুলত থ'লোঁ। তাৰপাছত মাহী ঘৰলৈ আহিলোঁ। মাহী ঘৰত অলপ কাম আছিলে, সেইকাৰণে মাহী ঘৰলৈ আহিলোঁ। এতিয়া বহি আছোঁ আৰু চাহ তাহ খালোঁ, মাহীয়ে বনাই দিলে। এতিয়া মাহীহঁতৰ ৰুচি ইমান ধুনীয়া কুকুৰটো, ইমান মৰমীয়াল। A few moments later. হেল্ল' ফ্ৰেণ্ডছ, অথনি স্কুলৰ পৰা অহাৰ পিছৰ পৰা ভিডিঅ' কৰাই নহ'ল। এতিয়া আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া আমি যাব ওলাইছোঁ। আমাৰ ঘৰৰ ওচৰতে মানে ফুটবল খেল হৈ আছে। বেটী আৰু মই এতিয়া চাবলৈ যাওঁ। এয়া বেটী আৰু মই যাব ওলাইছোঁ। এইকেইটা ভাগিন পোৱালীকেইটা আগফালে আছে, মোক জোকাই আছে আকৌ ভিডিঅ' বনোৱাৰ কাৰণে। এয়া আমি আহি পালোঁহি। এইখন ফিল্ডখন আমাৰ ককৰাতলি ফিল্ডখন। আজি পুৰা ৰ'দ দি আছে, একদম চাৰিওফালে মানুহ বহুত মানুহ হৈছে। আজি কাকপথাৰ আৰু কাৰ আছে, মাকুমৰ আছে। আমি এতিয়া বহি আছোঁ। এইখন টুকটুকি পালোঁ এখন। আমাৰ দেখি আৰু জিকি দেই, খেল চাব আহিলা? ক'ৰবাত যোৱা নেকি? হা, ক'ৰবাত যোৱা নেকি? বহুত আহিছে। এজনী আমাক শকুনি বৌজনী হৈছিলে দেই। আমি চবেই বহি আছোঁ পুৰা। আৰু এতিয়া ফাইনেলি খেল আৰম্ভ হৈ গ'ল। এইফালে নীলাখিনি হৈছে কাকৰ পথাৰ চাগে, আৰু পিংক কালাৰখিনি হৈছে মাকুমৰ চাগে। আৰু আমি বহুত দূৰৰ পৰা চাইছোঁ যে, সেইকাৰণে ভালকৈ ভিডিঅ'টো কৰিব পৰা নাই। আৰু ফুটবল খেল চাই ভালো লাগে বাৰু। আপোনালোকে কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন কমেণ্ট বক্সত। শেষ হৈ গ'ল, এতিয়া আমি গৈছোঁগৈ ঘৰলৈ। হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। আৰু এতিয়া আহি পালোঁহি খেল চাই। ভাল লাগিলে। আজি ফাৰ্ষ্ট গৈছোঁ, হ'লেই কেইবাদিনো হৈ থকা হ'ল আৰু, মানে হৈ আছে খেল। মই আজি গৈছিলোঁ আৰু ভালেই লাগিলে চাই। এতিয়া আকৌ যাম, ওচৰতে মানে বিয়া এখন আছে, বিয়ালৈ যাম। আপোনালোকৰ বিয়া ঘৰত মানে সিহঁতৰ নিয়মবোৰ দেখাবলৈ চেষ্টা কৰিম বাৰু, যদি পাৰোঁ মানে সকলোতে মানে ভিডিঅ' কৰা সম্ভৱো নহয় বাৰু। যদি পাৰোঁ আপোনালোকক দেখাম। A few moments later. অলপ আগত বিয়া ঘৰ আহি পালোঁহি। এতিয়া আমি এইফালে বহি আছোঁ, আৰু এতিয়া কইনা উলিয়াই আনিছে মানে ৰভাতলিলৈ, আৰু এইফালে মানে গোপিনীহঁত বহি আছে। এইফালে মূৰত তেল দিছে। এতিয়া ভনীয়েকে শৰাই দিছে, এতিয়া শৰাই দিওঁতে নচুৱাইছে। এতিয়া আইতাকে শৰাই দিছে।